হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। ভাবিছে আজি ইমান সোনকালে কিয় এডিটিং কৰিছোঁ। আজি এফালে যাম বুলি ভাবিছোঁ আৰু সেইকাৰণে অকণমান সৰুকৈ ভিডিঅ' এটা লৈ আহিছোঁ। এয়া ৰাতিপুৱা বুটৰ এটা ঘুগনি বনাই লৈছোঁ, একদম চিম্পুল ধৰণে, আৰু তাতে ওপৰতে অকণমান এয়া পিঁয়াজ আৰু বিট দি দিছোঁ। নহ'লে চালাড হিচাপে আকৌ ৰাতিপুৱা খাব ইচ্ছা নকৰে, গতিকে ঘুগনিৰ ওপৰতে দি দিছোঁ। মই আকৌ এনেকৈ ভাল পাওঁ। এফালে চাহ বহাইছোঁ, ৰুটি বনাইছোঁ, কণীও বইল কৰিছোঁ। ইমানখিনি কাভাৰ নকৰিলে মোবাইলটোৱে, গতিকে দেখুওৱা নহ'লে এয়া কণী আৰু ৰুটি ঘুগনি এনেকৈ লৈছোঁ। প্ৰথমতে বোলো এওঁক দি থৈ আহি লওঁ, কাৰণ এওঁ বহি আছে। মোৰ আকৌ আজি সোনকালে উঠিছোঁ যদিও দেৰি হৈছে, মানে আজি দিদিন আহিলে, গতিকে ঘৰ সৰা মোচা বাচন ধোৱা বহুত কাম, সেইবিলাক কৰি মেলি এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্টত লাগিছোঁ। তাৰপাছতে দুপৰীয়াৰো অকণ দেখাই দিম ব'লক, কি কৰোঁ কি নকৰোঁ। দিনটো এনেকৈয়ে আগবাঢ়োঁ আৰু এয়া ময়ো আহি ফাইনেলি বহি ল'লোহি। আৰু এওঁ যিহেতু চাহত মিঠা নাখায়, গতিকে খেজুৰে দি দিছোঁ। আৰু চাহ খাই উঠি এওঁ লৈছিলে আৰি মাছ, সেইখিনি ধুই থলোঁ। কিন্তু আজি যা গৈছে নগাঁও, কিন্তু তাই মাছৰ টেঙা, দেওৰটো আৰু ভতিজাজনী আছে, টেঙা বনাই থৈ গৈছে, তাই দি থৈ গৈছে। গতিকে মই ভাবিলোঁ মাছ নবনাওঁ। এইখিনি লাই পাত দেই, অকণমান তেলতে লেৰেলাই লৈছোঁ, কি কৰোঁ দেখাম বাৰু। তাৰপিছত সেইকাৰণে ভাবিলোঁ এই যে আৰি মাছৰ মূৰ অকণমান আছিলে, সেইকণকে বোলো পালেং শাক দেওৰটোৱে বাৰীৰ পৰা লৈ আহিছিলে, সেইখিনিৰ লগতে বোলো বনাই পেলাওঁ। আৰু বাকী মাছ ৰাতিলৈ বা কাইলৈ কিবা কৰিম আৰু, কাৰণ মাছ আকৌ দুটা কি খাম, গতিকে তাইৰ টেঙা বনাই থৈ গৈছে। আৰু এইফালে মই পিঁয়াজ নহৰু ভাজি লৈ জিৰা ধনিয়া নিমখ এনেকৈ তেলতে দি দিছোঁ, ঘুটি পেলাই পানীত। আৰু তাৰপাছতে এয়া অকণমান ভাজি লৈছোঁ, লৈ পেলাই পালেং ওলকবি আলু ভালকৈ মোৰ দেখুওৱা নহ'লে, মই কৈছোঁৱে আজি এফালে যাম বুলি, গতিকে ৰাতিপুৱাৰ পৰা লৰালৰি কৰিলেহে আবেলি সোনকালে ওলাই যোৱাগৈ হয়। আৰু এয়া তাৰপিছত ঢাকনা মাৰি থৈ দিছোঁ। অলপ ধনিয়া পালেংখিনি ভাজি থাকোঁতেই মই কাটি দি দিছোঁ, তেতিয়া অকণমান গোন্ধটো বেছি ধুনীয়া লাগে। মই ভাল পাওঁ, এনেকৈ ট্ৰাই কৰিব পাৰে, চাব পাৰে হয়নে নহয় কথাটো। তাৰপিছত সিজি যোৱাত পাচলিখিনি মই দি দিছোঁ মাছৰ মূৰফাল। আৰু তাৰপাছত এয়া গোটা জিৰা ধনিয়া আৰু লৈছোঁ অকণমান জালুক, বোলো টেৱাখনতে গৰমাই অকণমান খুন্দি পেলাই হোৱাৰ আগে দি থওঁ, তেতিয়া স্মেলটো খুব ভাল আহে। আৰু পালেঙত অকণমান জালুক জিৰা ধনিয়া পৰিলে বহুত ভাল লাগে, হয়নে নহয় বাৰু ক'বচোন। আৰু এয়া চাওক, এনেকৈ দি পেলাই উতল অহাত মই নমাই এয়া বককৈ উতলিছে, একেবাৰে অকণমান দেখাই দিছোঁ। আৰু তাৰপাছত ঠাণ্ডা দিনত আৰু এনেকুৱা জোলখন বহুত ভাল লাগে। আৰু এয়া নমাই পেলাই থৈ দিলোঁ, জলকীয়া অকণমান ওপৰতে পেলাই থৈছোঁ, কোনোবাই খালে লৈ ল'ব। আৰু এয়া জাই যে দিছিল টেঙা, অকণমান দেখাই দিছোঁ। সেই লাই পাতকেইডাল যে মই লেৰেলাই থৈছিলোঁ অকণমান তেলতে কেৰাহীত দি, সেইখিনি মিক্সিত ঠাণ্ডা হোৱাত মিক্সিৰ জাৰটোত দি পেলাই অকণমান নহৰু নিমখ আৰু অকণমান জলকীয়া দি এটা পেষ্ট বনাই ল'লোঁ। এইটো এটা চাটনি, বৰ ভাল লাগে খাবলৈ। আৰু ইয়াত কেঁচা মিঠাতেল দি দিছোঁ এয়া, তেতিয়া খুব ধুনীয়া লাগে খাবলৈ, নাকত ধৰি যায়গৈ, ইমান ধুনীয়া লাগে। আৰু টেবুল ৰেডি হৈ গ'ল মোৰ দুপৰীয়াৰ। আজি বৰ লৰালৰিকৈ আনিলোঁ ভিডিঅ'টো, অকণমান এনেকৈ শ্বেয়াৰ কৰিছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।